Good afternoon, guys, and welcome back to the channel again. আজি এনেকৈ এখন ঠাইলৈ আহিছো য'ত আমাৰ অসমৰ পুৰণি এটা খিলালিপি আছে স্বৰ্গদেউ প্ৰতাপ সিংহৰ লগত জড়িত। সো গাইজ খিলালিপিটো মই আপোনালোকক দেখুৱাবলৈ গৈ আছো। ভিডিঅ'টো চাবৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতু এইটো ব্লগ নহয়, আজৰি সময়ত অকণমান আহিছো, মন গৈছে যে ঘৰৰ ওচৰতে এখন খিলালিপি আছে আমাৰ, মন গৈছে যে আপোনালোকক দেখুৱাও। সো ভিডিঅ'টো চাবৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যাৰ নাম নমৰিকে আছামিজ। গাইজ এইটো আচলতে আমাৰ ভোমোৰাগুৰি পাহাৰত আছে আৰু পাহাৰত এই খিলালিপিটো আচলতে ভোমোৰাগুৰি পাহাৰৰ সৌটো মূৰৰ পৰা তুলি আনি তাত সংৰক্ষিত কৰি ৰাখিছে। চ' ভাবিলোঁ যে আপোনালোকক দেখুৱাওঁ এনেকুৱা এটা দুৰ্লভ খিলালিপি য'ত স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু মোগলৰ মাজত যিটো ভৰলী পাৰৰ যিটো যুদ্ধ হৈছিলে তাৰ সকলো বিৱৰণ তাত দিয়া আছে। ত' ক'ত আছে নাজানো, ইয়াতে থাকিব লাগে মোৰ হিচাপত। বহুত দিন আগতে আহিছিলোঁ, তেতিয়া এইটো শিলালিপি নাছিলে। ইয়াত আৰু এটা শিলালিপি আছে গাইজ, আৰু নতুনকৈ অনাটো জানো ক'ত আছে। ইয়াত পুলিচ আছে, সুধিলেই চাগে গম পাই যাম। গাইজ এইখনেই শিলালিপিটো যিটো আপোনালোকে দেখা পাই আছে। ইয়াত কি অসমীয়া ভাষাই হয় লিখা আছে, কিন্তু ভাষাবিলাক নাইকিয়া হৈ গৈ আছে। এইটো পাহাৰৰ সৌটো মূৰত আছিলে আৰু আৰ্কিঅলজিষ্ট বিলাকে অনুমান কৰিছে, তেওঁলোকে কৈছে যে এইটো মানে স্বৰ্গদেউ প্ৰতাপ সিংহৰ লগত জড়িত শিলালিপি, যি ভৰলী পাৰৰ যুদ্ধৰ কথা ইয়াত লিখা আছে। চ' আপোনালোকে চাওক, এয়া আমাৰ অসমৰ ইতিহাস। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, হাৰ্ডলি প্ৰায় 3 কিলোমিটাৰমান দূৰত আছে আৰু এখন শিলালিপি আছে তাত। সেইখনো আপোনালোকক দেখুৱাবলৈ গৈ আছো, ভিডিঅ'টো চাই থাকক। গাইজ গৈ আছো, খটখটি বনাই দিছে আৰু এখন শিলালিপি ওপৰত আছে। থিংক এইটো এইফালে নহয়, এইফালে আছে। চ' আমাৰ বৰ্তমান তেজপুৰৰ ভোমোৰাগুৰি পাহাৰত 2খন শিলালিপি আছে আৰু 2খন আই থিংক এখনটো প্ৰতাপ সিংহৰ লগত জড়িত আৰু সেইটো আমাৰ আহোম স্বৰ্গদেউবিলাকৰ লগত জড়িত, আহোম ডাইনেষ্টিৰ লগতে জড়িত। সেই শিলালিপিটো বহুত ধুনীয়া, আপোনালোকক দেখুৱাবলৈ গৈ আছো, চাব। গাইজ এইটোৱেই শিলালিপিখন যিটো আপোনালোকে দেখা পাই আছে। গাইজ এইটো এটা কমপ্লিটলি এটা শিলালিপি হয়, যিটো ডাঙৰ শিল আপোনালোকে দেখা পাই আছে। সম্পূৰ্ণ গোটেইখিনি এটা শিলালিপি হয়। ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ চিত্ৰ আছে, ইয়াত নক্সা আছে আৰু আমাৰ অসমীয়া ভাষাত বহুত কিবা কিবি লিখাও আছে ইয়াত। আমি ইমান দিন জনাই নাছিলোঁ যে এইটো কাৰ শিলালিপি হয়, কোন ডাইনেষ্টিৰ শিলালিপি হয়। ৰিচেণ্টলি গাইজ আমি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰচেষ্টাত এয়া গম পালোঁ যে এই শিলালিপিখন সম্পূৰ্ণৰূপে আমাৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ লগতহে জড়িত।